নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ ছয়গাঁৱত ৰাস চাবলৈ। আৰু আমি গৈ আছোঁ বৌ, দাদা, পিহু আৰু মই। বহুত মানুহৰ ভিৰ, সেইবাবে গাড়ীখন অলপ দূৰত পাৰ্কিং কৰিবলগীয়া হৈছে। আৰু এতিয়া গাড়ীখন থোৱা হৈ গ'ল, এতিয়া আমি যাবহে লাগে। আৰু আমি খোজকাঢ়ি আহি আমাৰ গন্তব্যস্থান পাই গ'লোঁ। আৰু এয়া হৈছে ছয়গাঁৱৰ আৰু এইফালে হৈছে বৌ আৰু পিহু। আৰু আপোনালোকেতো দেখা পাইছে গেটৰ সন্মুখতে ইমান মানুহ, আৰু ভিতৰতো আছে সোমাবই। আৰু এইফালে দেখিছেনে বৃন্দাবনখন যে ইমান ধুনীয়াকৈ সজাই তুলিছে নহয়। আৰু এইফালে এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু দেখা পাইছেনে ইমান মানুহ। যাব পাৰোঁ নে নোৱাৰোঁ সেইটোহে কথা, কাৰণ ইমান মানুহ। আৰু এইফালে আমি মীনা বজাৰ যাব নোৱাৰিলোঁ, কাৰণ বহুত মানুহ হৈছে, আধাৰ পৰা ঘূৰি আহিলোঁ। আৰু এইফালে আমাৰ ছয়গাঁৱৰ ৰাসোৱাও হৈ গ'ল, এতিয়া ওলাই আছোঁ। আৰু এইফালে এতিয়া আমি আন এখন ৰাসলৈ আহিলোঁ। আৰু এইখন ৰাস হৈছে গোবৰ্ধনৰ। আৰু এইখন ৰাস মই প্ৰথম চালোঁ।
এইফালে আমাৰ ৰাস চোৱাও হৈ গ'ল আৰু এতিয়া আমি গোবৰ্ধনৰ পৰা ওলাই ইয়াৰ ওচৰতে বৃন্দাবন ৰেষ্টুৰেণ্ট আছে, তো ইয়াতে আহিছোঁ খাবলৈ। আৰু এইফালে অৰ্ডাৰো আহি গ'ল। বৌ আৰু দাদাহঁতে ভাত খাইছে আৰু মই খাইছোঁ এয়া ৰোল। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।